আমি বস্তু চোলা আকৌ লোকৰ ঘৰত এতিয়া ইমান ধুনীয়াকৈ বস্তু থয় উঠা এতিয়া একদম মজা মানে মেইন তো নমস্কাৰ বন্ধুসকল মই আজি আপোনালোকৰ আগত এয়া আপোনালোকে দেখিছিল পাইছে নাই জানো তো এয়া হৈছে মই আজি সম্পূৰ্ণ লোকেল চাটনি আপোনালোকৰ আগত দেখুৱাবলৈ প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে পদুনা আৰু এয়া হৈছে কেঁকুৰা তো সম্পূৰ্ণ মানে কি কৰোঁ কি নকৰোঁকৈ মই আজি এয়া ঘৰতে মই প্ৰস্তুত কৰিলোঁ ইয়াক এটা ভিডিঅ' বনাবৰ কাৰণে তো আপোনালোকে কেনে পালে ভিডিঅ' কমেণ্টত জনাব জুই ধৰি ল'ব লাগিব প্ৰথমতে তো এই জুই ধৰি এই কেঁকুৰাখিনি মই এতিয়া এই কেঁকুৰাখিনি ধুনীয়াকৈ মই শিঙি ল'ম এতিয়া তো ৰাতিত মানে হেৰি ল'ম খৰিকাত দি চাটনিটো কেনেকৈ বনাম তো আপোনালোকে চাই যাব এতিয়া মই ৰাতি বনাই লৈছোঁ আপোনালোকে চাই যাওক তো প্ৰথমৰ পৰা লাষ্টলৈকে কৰিছে তো আপোনালোকে কেনেধৰণে খৰিকাত দি কেনেকৈ বনাই খাই কমেণ্টত জনাব তো মোৰ চাটনিটো মানে কেনেকুৱা পালে তাৰো কমেণ্টত জনাব মই এয়া ষ্টাৰ্ট কৰিছোঁ মই এটা ভিডিঅ' তো হৈ গ'ল মোৰ এতিয়া তো কেঁকুৰা মোৰ ৰাতি ছিঙি লৈ সম্পূৰ্ণ লোকেল কেঁকুৰা চাটনি দেই আপোনালোকে চাই লওক আৰু তো তেনেহ'লে চাই থাকক আৰু দেই ষ্টাৰ্ট কৰিম তেনেহ'লে হ'ল কি এই কেঁকুৰাটো মানুহৰ আমাৰ কাৰণে বহুত ডাঙৰ এটা ঔষধি গুণ এটা আছে তো এই ঔষধি গুণটো আপোনালোকক মই জনাই থ'ব বিচাৰিছোঁ বিশেষকৈ মানে কেলছিয়ামৰ কাৰণে বহুত ডাঙৰ গুণ এটা আছে বুলি মানে মোক দৰৱ জনা মানুহবিলাকে কয় তো সেইটো কথা কাৰণ মই বিশ্বাস কৰোঁ তো আপোনালোকে কেঁকুৰা এইটো এনেকুৱাকৈ চাটনি বনাই খাব পাৰে পুৰি মেলি বা যেনেকৈ খাব পাৰে কিন্তু আপোনাৰ ডাঙৰ এটা ঔষধি গুণ এটা আছে হাই প্ৰেছাৰ কাৰণে অকণমান বৰ ভাল নহয় বুলি কয় তো আহক সেইটো তাকে মই যিখিনি জানো চাই লওক তো এতিয়া পটককৈ হৈ গ'ল আৰু আছে এতিয়া মই পটাখন ৰেডি কৰি ল'লোঁ এতিয়া ধুনীয়াকৈ মানে ৰঙা কৰিব লাগিব দেই তো চফা কৰি লৈছোঁ পটাখন ধুনীয়াকৈ তো পিচিবই লাগে আৰু ৰেডি হৈ গৈছে অলৰেডি মই এতিয়া পিচিবটি চাটনি চাই থাকক আপোনালোকে আৰু মানে কি মানে পূৰা ৰঙা হ'ল তেনেকুৱা এটা মানে তো মানে পূৰা ৰঙাকৈ জুইত মানে টাইট কৰিলে মানে এই কিছুমানে মিক্সাৰ মেচিনতো দিব পাৰে বাৰু তো মই মিক্সাৰ মেচিনত ইমান ভাল লগা নালাগে মোৰ কাৰণে তো মই পটাত পিচিয়ে ভাল পাওঁ তো পটাতে পিচিম মই এতিয়া তো চাই থাকক তো পটাত মই পিচিব লৈছোঁ এতিয়া চাটনি বনাব লৈ আছোঁ আৰু
পদিনাখিনি ইয়াৰ লগতে একেবাৰে পিচি দিছোঁ। তো আপোনালোকে কেনেকৈ পায় জনাব আৰু মইতো ভালে পাওঁ পদিনা। আৰু এয়া হৈছে ৰচুন 5 ফুটামান দিছোঁ। তো আপোনালোকে যিমান পাৰে দিব পাৰে, যিমান খাবলৈ মানে ৰচুন ভাল পায়। মই 5 ফুটা মোৰ কাৰণে হিচাপত দি দিছোঁ। তো আৰু ইয়াত এটা বস্তু দিয়া নাই, তো সেই বস্তুটো হৈছে নিমখ। নিমখটো দি লৈছোঁ। তাৰপিছত এতিয়া পূৰা যিমান পাৰে আপুনি পিচিব লাগে আৰু বাছ পিচিব লাগে। তাৰপিছত টেষ্টিং কৰিম আৰু কেনে মজা, তাৰপিছতহে গম পাবা। তো ইয়াত মানে হোৱাৰ পিছত আৰু এটা আমি মিঠাতেল আৰু জলকীয়া আপোনাৰ হিচাপমতে দিব লাগিব। তো এতিয়া মই ইয়াত জলকীয়া, ভোট জলকীয়া দিছোঁ আৰু মানে জলকীয়া আচাৰটো মই ইয়াত দিব পাৰোঁ। জলকীয়া আচাৰটো মই পিছত দিম, খোৱাৰ সময়ত দি ল'ম নিজৰ হিচাপ অনুসৰি। জলকীয়া আৰু মিঠাতেলটো ধুনীয়াকৈ দি খোৱাৰ সময়ত দি ল'ম আৰু। জনাব বুলি আশা কৰিলোঁ। তো এতিয়া মই টেষ্টিং কৰি চাওঁ। মই টেষ্টিং কৰি চাব নেকি? প্ৰথমতেতো মই টেষ্টিং কৰি চাব লাগিব এতিয়া। মেজিং দেই, মানে নেমুটো খালি ভাত লগত দিব লাগিব। মজা, ঝাল বহুত আছে কিন্তু। তো নেমুটো দি ল'ব ভাত লগত খাওঁতে, তো ভাল পাব। একদম মজা।